নমস্কাৰ বন্ধুসকল, ষ্টেট বেংক অফ ইণ্ডিয়া SBIত 10,662টা জুনিয়ৰ এছ'চিয়েট ক্লাৰ্ক পোষ্ট মুকলি কৰা হৈছে। ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটবোৰে 27 আগষ্টৰ ভিতৰত এই পোষ্টসমূহত অনলাইন এপ্লাই কৰিব পাৰিব। SBI ক্লাৰ্ক এই পোষ্টসমূহত অনলাইন এপ্লাই কৰাৰ সম্পূৰ্ণ প্ৰচেছ আজিৰ ভিডিঅ'ত মই আপোনালোকক দেখুৱাই দিম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। অনলাইন এপ্লাই কৰিবলৈ আপোনালোকে এই পেজত আহিব। ইয়াৰ যে ডাইৰেক্ট লিংক ডেছক্ৰিপশ্যনত দি দিম। তাৰপিছত ইয়াত আপোনালোকে প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তাৰ কাৰণে ক্লিক হিয়াৰ ফৰ নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব। আপোনালোকৰ পেজটো এনেকৈ খোল খাই আহিব। বেছিক ইনফৰমেশ্যনত আপোনালোকৰ নেম এণ্টাৰ কৰিব লাগিব। ইয়াত আপোনাৰ ফাৰ্ষ্ট নেম এণ্টাৰ কৰিব। আপোনালোকৰ ফাৰ্ষ্ট নেম কনফাৰ্মেশ্যন কৰিবৰ কাৰণে এণ্টাৰ কৰিব। যদি আপোনালোকৰ মিডিল নেম আছে তেন্তে ইয়াত মিডিল নেম এণ্টাৰ কৰিব পাৰে। লাষ্ট নেমত আপোনালোকৰ টাইটেল এণ্টাৰ কৰি দিব। আপোনালোকৰ ফুল নেম ইয়াত শ্ব' কৰিব। তাৰপিছত আপোনালোকে এটা এক্টিভ মোবাইল নম্বৰ এণ্টাৰ কৰিব। আপোনালোকে মোবাইল নম্বৰটো কনফাৰ্মেশ্যনৰ কাৰণে এণ্টাৰ কৰিব। যদি আপোনালোকৰ অল্টাৰনেটিভ মোবাইল নম্বৰ আছে তেন্তে ইয়াত আপোনাৰ অল্টাৰনেটিভ মোবাইল নম্বৰ এড কৰি দিব পাৰে। তাৰপিছত আপোনালোকৰ এটা এক্টিভ ইমেইল ID ইয়াত এণ্টাৰ কৰি ডমেইন নেমত gmail.com ছিলেক্ট কৰিব। কনফাৰ্মেশ্যনৰ কাৰণে আপোনালোকে ইয়াত ইমেইল IDটো এণ্টাৰ কৰিব আৰু আপোনালোকৰ মোবাইলত যিটো চিকিউৰিটি কোড শ্ব' কৰিব ইয়াত ফিল আপ কৰি ছেভ এণ্ড নেক্সটত ক্লিক কৰিব। আপোনালোকৰ কনফাৰ্মেশ্যনৰ পেজটো পপ আপ হৈ আহিব। এবাৰ ছাবমিট কৰাৰ পিছত আপোনালোকে কোনো ধৰণৰ চেঞ্জ কৰিব নোৱাৰিব। চ' ইয়াত আপোনালোকৰ বেছিক ইনফৰমেশ্যনবোৰ ভালকৈ আপোনালোকে আকৌ এবাৰ চেক কৰি ল'ব। যদি আপোনালোকৰ সকলো ডিটেইলছ কাৰেক্টলি ফিল আপ হৈ আছে তেন্তে অ'কে কৰিব। তাৰপিছত আপোনালোকৰ ইমেইল ID আৰু মোবাইল নম্বৰ ইয়াত ভেৰিফিকেশ্যন কৰিব লাগিব। চ' ইয়াত আপোনালোকে কেপচা কোড ফিল কৰি চেণ্ড OTPত ক্লিক কৰিব। আপোনালোকৰ মোবাইলত এটা 6 ডিজিটৰ OTP আহিব। ইয়াত OTP ফিল আপ কৰিব আৰু ভেৰিফাই OTP কৰিব। তাৰপিছত আপোনালোকে আকৌ কেপচা কোড ফিল কৰি চেণ্ড OTPত ক্লিক কৰিব। আপোনালোকৰ ইমেইলত এটা 6 ডিজিটৰ OTP আহিব। চ' ইয়াত আপোনালোকে মোবাইল নম্বৰ আৰু ইমেইল ID OTP এণ্টাৰ কৰি ভেৰিফাইড ক্লিক কৰিব। আপোনালোকৰ মোবাইল নম্বৰ আৰু ইমেইল ID ছাকচেছফুলি ভেৰিফাইড হৈ যাব। ইয়াত নেক্সটত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ ফটো আৰু ছিগনেচাৰ আপলোডৰ পেজটো খোল খাই আহিব। ইয়াত আপোনালোকৰ হোৱাইট বেকগ্ৰাউণ্ডৰ এখন পাছপৰ্ট চাইজ ফটো 20ৰ পৰা 50 KB ভিতৰত আপোনালোকে JPG ফৰ্মেটত আপলোড কৰিব লাগিব। ইয়াত আপোনালোকৰ হোৱাইট বেকগ্ৰাউণ্ডৰ এখন ফটো আপলোড কৰিব। কনফাৰ্মেশ্যন বক্সত ক্লিক কৰিব। তাৰপিছত আপোনালোকে এখন লাইভ ফটো ইয়াত আপলোড কৰিব লাগিব। চ' তাৰ কাৰণে কেপচাৰ ফটোত ক্লিক কৰিব। যদি আপোনালোকে লেপটপ বা ডেস্কটপৰ পৰা এপ্লাই কৰি আছে ইয়াত আপোনালোকে কেপচাৰ বটনত ক্লিক কৰি আপোনালোকে লাইভ ফটো কেপচাৰ কৰিব পাৰিব। যদি মোবাইলৰ পৰা এপ্লাই কৰি আছে তেন্তে ক্লিক হেয়াৰটো স্ক্ৰীনত ক্লিক কৰি আপোনালোকৰ যি লাইভ ফটো আপলোড কৰিব পাৰিব। ফটো আপলোড কৰাৰ পিছত আপোনালোকে এটা ছিগনেচাৰ ইয়াত আপলোড কৰি কনফাৰ্মেশ্যন বক্সত ক্লিক কৰি নেক্সট কৰিব। তাৰপিছত আপোনালোকৰ ডিটেইলছৰ পেজটো খোল খাই আহিব। বেছিক ডিটেইলছত আপোনালোকে চাৰ্কুলত গুৱাহাটী ছিলেক্ট কৰিব। ষ্টেট ইউ ৱান্ট টু এপ্লাই ফৰত আছাম ছিলেক্ট কৰিব। ডু ইউ হেভ 10th or 12th ষ্টেণ্ডাৰ্ড মাৰ্কশ্বিট চাৰ্টিফিকেট এভিডেঞ্চ হেভিং ষ্টাডিড স্পেচিফিক অপশ্যন লোকেল লেংগুৱেজত আপোনালোকে য়েছ ছিলেক্ট কৰিব। লোকেল লেংগুৱেজ ফৰ লেংগুৱেজ প্ৰফেঞ্চি টেষ্টত আপোনালোকে আছামিজ ছিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকৰ কেটেগৰী ছিলেক্ট কৰিব। ছাব কাষ্টত আপোনালোকৰ যিটো কাষ্ট হয় ইয়াতে আপোনালোকে ছাব কাষ্টটো এণ্টাৰ কৰি দিব। আৰ ইউ ট্ৰেইন এপ্ৰেণ্টিছ অফ SBIত ন' ছিলেক্ট কৰিব। আৰ ইউ এ পাৰ্চন উইথ বেঞ্চমাৰ্ক ডিচেবিলিটি অফ 40% এণ্ড এবভত ন' ছিলেক্ট কৰিব। আৰ ইউ এ পাৰ্চন উইথ স্পেচিফিক ডিচেবিলিটিত আপোনালোকে ন' ছিলেক্ট কৰিব। তাৰপিছত পেজটো স্ক্ৰল কৰিব। ৰিলিজন টু হুইচ ইউ বিলঙত আপোনালোকৰ নিজৰ ধৰ্মটো ছিলেক্ট কৰিব। ডু ইউ বিলং টু ৰিলিজিয়াছ মাইনৰিটি কমিউনিটিত ন' ছিলেক্ট কৰিব। যদি আপোনালোকে মুছলিম, খ্ৰীষ্টিয়ান, শিখ আদি ধৰ্মৰ হয় তেন্তে ইয়াত আপোনালোকে য়েছ কৰি ল'ব। নেশ্যনেলিটি চিটিজেনশ্বিপত আপোনালোকে ইণ্ডিয়া ছিলেক্ট কৰিব। আৰ ইউ চেকিং এজ ৰিলেশ্যনত আপোনালোকে ন' ছিলেক্ট কৰিব। আৰ ইউ এন এক্স ছাৰ্ভিচমেনত ন' ছিলেক্ট কৰিব। আৰ ইউ ডিচেবল এক্স ছাৰ্ভিচমেনত ন' ছিলেক্ট কৰিব। Are you a dependent of servicemen kill in action? ইয়াত আপোনালোকে no select কৰিব।
Are you already working in SBI in the clerical? ইয়াত আপোনালোকে no select কৰিব। Have you earlier employed in State Bank of India and resigned from the bank within clerical cadre? No select কৰিব। Is there adverse report regarding character and attendance moral turpitude? আপোনালোকে no select কৰিব। তাৰপিছত আপোনালোকৰ প্ৰিলিম এক্সামৰ কাৰণে ষ্টেট আছাম select কৰিব। এক্সাম চেণ্টাৰ প্ৰিফাৰেঞ্চ 1ত যদি আপোনালোকে ডিব্ৰুগড়ত চেণ্টাৰ ল'ব বিচাৰে তেনে ডিব্ৰুগড় select কৰিব, বা যদি আপোনালোকে যোৰহাট গুৱাহাটী ল'ব বিচাৰে তেনে যোৰহাট বা গুৱাহাটী select কৰিব। আপোনালোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চত যিটো চেণ্টাৰ select কৰিব তাতে আপোনালোকৰ এক্সাম হ'ব, গতিকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটো আপোনালোকৰ সুবিধা অনুসৰি আপোনালোকে select কৰি ল'ব। এনেকৈ আপোনালোকে 4টা এক্সামিনেশ্যন প্ৰিফাৰেঞ্চ চেণ্টাৰ select কৰি ল'ব। তাৰপিছত পেজটো স্ক্ৰল কৰিব। নেক্সট আপোনালোকে ID proof select কৰিব লাগিব। ইয়াত আপোনালোকে needed to bring the following ID when appearing for the examination বক্সত ক্লিক কৰি আপোনালোকৰ ID proof select কৰিব। ID proofত আপোনালোকে পাছপোৰ্ট, আধাৰ কাৰ্ড, পেন কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, ভোটাৰ কাৰ্ড যিকোনো এখন select কৰিব পাৰে। যদি আপোনালোকৰ লগত আধাৰ কাৰ্ড আছে তেন্তে আধাৰ কাৰ্ড select কৰি ল'ব। ID proof নম্বৰত আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰটো এণ্টাৰ কৰিব। Kindly indicate medium of paper in prelim and main examinationত আপোনালোকে যিটো লেংগুৱেজত এক্সাম দিব বিচাৰে ইয়াত select কৰি ল'ব। যদি আপোনালোকে ইংলিছ আৰু আছামিছত এক্সাম দিব বিচাৰে তেন্তে ইংলিছ এণ্ড আছামিছ select কৰি ল'ব আৰু আপোনালোকে পেজটো স্ক্ৰল কৰিব। তাৰপিছত আপোনালোকৰ পাৰ্চনেল ডিটেইলছ এড কৰিব লাগিব। ডেট অফ বাৰ্থত আপোনালোকৰ ক্লাছ 10ৰ এডমিট কাৰ্ডত যিটো ডেট অফ বাৰ্থ দিয়া আছে ইয়াত আপোনালোকে ডে, মন্থ আৰু ইয়াৰটো select কৰি ল'ব। তাৰপিছত আপোনালোকৰ জেণ্ডাৰ select কৰিব। ডু ইউ হেভ টুইন ব্ৰাদাৰ ছিষ্টাৰত no select কৰিব। যদি আপোনালোকৰ টুইন ব্ৰাদাৰ ছিষ্টাৰ আছে তেন্তে yes select কৰিব পাৰে। নেক্সট আপোনাৰ মেৰিটেল ষ্টেটাছ select কৰিব। যদি আপোনালোকে ছিংগল হয় আনমেৰিড select কৰিব। যদি আপোনালোকে বিয়া কৰালে তেন্তে মেৰিড select কৰিব পাৰে। তাৰপিছত আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰ এণ্টাৰ কৰিব। কনচেণ্ট টু আধাৰ ভেৰিফিকেশ্যনত yes কৰিব। নেক্সট আপোনালোকৰ ফাদাৰ্ছৰ ইয়াত ফাৰ্ষ্ট নেম এণ্টাৰ কৰিব। যদি আপোনালোকৰ ফাদাৰ্ছৰ মিডিল নেম আছে তেন্তে ইয়াত মিডিল নেম এণ্টাৰ কৰি দিব। তাৰপিছত লাষ্ট নেম এণ্টাৰ কৰিব। এনেকৈ আপোনালোকৰ মাদাৰ্ছৰ ফাৰ্ষ্ট নেম আৰু লাষ্ট নেম এণ্টাৰ কৰিব। তাৰপিছত আপোনালোকে এড্ৰেছ ছেকশ্যনটো ফিল আপ কৰিব লাগিব। এড্ৰেছ লাইন 1ত আপোনালোকে যদি গাঁৱত থাকে তেন্তে আপোনালোকৰ গাঁৱৰ নেমটো ভৰাব, যদি টাউনত থাকে তেন্তে টাউনৰ নেমটো ভৰাই দিব পাৰে। এড্ৰেছ লাইন 2ত আপোনালোকে পুলিচ ষ্টেচন নেম ভৰাব। এড্ৰেছ লাইন 3ত আপোনালোকৰ পোষ্ট অফিচ নেমটো ভৰাই দিব। তাৰপিছত আপোনালোকৰ হোম ডিষ্ট্ৰিক্ট ইয়াত ভৰাব। ষ্টেট আছাম select কৰি আপোনালোকৰ যিটো এৰিয়া পিনক'ড ইয়াত এণ্টাৰ কৰিব। যদি আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছ আৰু কাৰেছপণ্ডেঞ্চ এড্ৰেছ ছেইম হয় তেন্তে ইয়াত আপোনালোকে বক্সত ক্লিক কৰিব আৰু আপোনালোকৰ যদি কাৰেণ্ট এড্ৰেছ ইয়াত অট'মেটিকলি ফেচ হৈ আহিব। যদি আপোনালোকে OBC বা জেনেৰেল কেণ্ডিডেট হয় তেন্তে ইয়াত আপোনালোকৰ 750 এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব লাগিব। যদি আপোনালোকে SC ST হয় তেন্তে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব নালাগে। ইয়াত আপোনালোকে ভেলিডেট ইয়ৰ ডিটেইলছত ক্লিক কৰিব। আপোনালোকৰ ডিটেইলছ ছাকচেছফুলি ভেৰিফাই হৈ যাব। তাৰপিছত ছেভ এণ্ড নেক্সট কৰিব। নেক্সট আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন পেজটো খোল খাই আহিব। গ্ৰেজুৱেশ্যনত আপোনালোকে এপিয়াৰিঙত পাছ select কৰিব। ডিগ্ৰী ছাবজেক্ট ষ্ট্ৰীমত আপোনালোকৰ ষ্ট্ৰীম select কৰিব। নেম অফ কলেজ ইউনিভাৰ্চিটিত আপোনালোকৰ কলেজ নেম বা ইউনিভাৰ্চিটিৰ নেম এণ্টাৰ কৰিব। তাৰপিছত আপোনালোকৰ পাছিং ইয়াৰ ইয়াত select কৰি ল'ব। আপোনালোকৰ পাৰ্চেণ্টেজ এণ্টাৰ কৰিব আৰু আপোনালোকৰ যিটো ক্লাছ বা ডিভিজন ইয়াতে select কৰি ল'ব। নেক্সট আপোনালোকে ৱৰ্ক এক্সপিৰিয়েঞ্চ ডিটেইলছ এড কৰিব লাগিব। যদি আপোনালোকে প্ৰেজেণ্টলি কাম কৰি আছে তেনে yes কৰিব। যদি আপোনালোকে কোনো ধৰণৰ কাম কৰা নাই no select কৰি ল'ব। আদাৰ ডিটেইলছত ৱেডাৰ ডিজায়াৰ্ছ টু টেকিং প্ৰি এক্সাম ট্ৰেইনিঙত no select কৰিব। যদি আপোনালোকে ট্ৰেইনিং ল'ব বিচাৰে তেন্তে yes কৰিব পাৰে। তাৰপিছত লেংগুৱেজ নন ছেকশ্যনটো ফিল আপ কৰিব লাগিব। আছামিছত আপোনালোকে ৰিড, ৰাইট আৰু স্পীকত চেক কৰিব আৰু নেক্সট আপোনালোকে যিকেইটা লেংগুৱেজ জানে ইয়াত আপোনালোকে ফিল আপ কৰি ভেলিডেট ইয়ৰ ডিটেইলছত ক্লিক কৰিব। আপোনালোকৰ ডিটেইলছ ছাকচেছফুলি ভেৰিফাই হৈ যাব। তাৰপিছত ছেভ এণ্ড নেক্সটত ক্লিক কৰিব। ছেভ এণ্ড নেক্সট কৰাৰ পিছত আপোনালোকৰ এপ্লিকেশ্যনৰ প্ৰিভিউ আহিব। আপোনালোকে প্ৰিভিউটো চাই ল'ব। এপ্লিকেশ্যনৰ প্ৰিভিউটো চাই ল'ব আৰু ইয়াত আপোনালোকে আই এগ্ৰী কৰি
কনফাৰ্মেশ্যন বক্সত ক্লিক কৰিব আৰু কমপ্লিট ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব। ইয়াত অ'কেত ক্লিক কৰিব। আপোনালোকৰ ফাইনেল কনফাৰ্মেশ্যনৰ পেজটো পপ হৈ আহিব। ইয়াতে অ'কে ক্লিক কৰিব। নেক্সট আপোনালোকৰ ডকুমেণ্ট আপলোডৰ পেজটো খোল খাই আহিব। ইয়াত আপোনালোকৰ লেফ্ট থাম্ব আৰু আপোনালোকে হেণ্ড ৰাইটিঙৰ ডকুমেণ্ট আপলোড কৰিব লাগিব। হেণ্ড ৰাইটিঙৰ ব্ৰেকআপটো আপোনালোকে ডেছক্ৰিপশ্যনত পাই যাব। ডেছক্ৰিপশ্যনৰ পৰা চাই আপোনালোকে লিখিব আৰু ফটো ক্লিক কৰি ইয়াতে আপলোড কৰিব। চ' আপোনালোকে থাম্ব ইমপ্ৰেশ্যন আৰু হেণ্ড ৰাইটিং আপলোড কৰাৰ পিছত কেপচা কোড ফিল কৰিব আৰু ছেভ এণ্ড নেক্সটত ক্লিক কৰিব। ইয়াত আপোনালোকে অ'কেত ক্লিক কৰিব আৰু আপোনালোকৰ যি SBI ক্লাৰ্ক এপ্লিকেশ্যন ছাকচেছফুলি ছাবমিট হৈ যাব। আৰু ইয়াতে আপোনালোকৰ এপ্লিকেশ্যন জেনেৰেট হৈ আহিব। প্ৰিণ্ট এপ্লিকেশ্যনত ক্লিক কৰি আপোনালোকৰ এপ্লিকেশ্যনৰ এটা প্ৰিণ্ট আউট উলিয়াই ল'ব। যদি আপোনালোকৰ প্ৰিণ্টাৰ নাই তেন্তে মোবাইলতে ছেভ কৰি ল'ব। চ' এনেকৈ আপোনালোকে 2026 যি SBI ক্লাৰ্ক ৰিক্ৰুইটমেণ্ট তাৰ কাৰণে নিজৰ মোবাইলৰ পৰাই অনলাইন এপ্লাই কৰিব পাৰিব। SBI ক্লাৰ্ক ৰিক্ৰুইটমেণ্টৰ অনলাইন এপ্লাই কৰাৰ প্ৰচেছ ইমানে আছিল। যদি আপোনালোকে ভিডিঅ' চাই ভাল পালে তেন্তে ভিডিঅ'টো এটা লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব।